তো আমাৰ ঘৰত এইটোৱে হ'ল everyone, welcome back to my YouTube channel. তো আজি হ'ল লক্ষ্মী পূজা আৰু এই লক্ষ্মী পূজাৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি লক্ষ্মী পূজা বুলি এটা ভ্লগ বনাবলৈ ওলাইছোঁ। তো ভ্লগটো আপোনালোকে চাই থাকক। লগতে আমাৰ ঘৰতো অকণমান মানে এনে লক্ষ্মী পূজাৰ আয়োজন কৰিছে, তো সেইখিনিও চাই লওক। আৰু আমাৰ বলুৱাৰ লক্ষ্মী পূজা চাবলৈ গৈ আছোঁ। তো ভ্লগটো বহুত ধুনীয়া হ'বলৈ গৈ আছে, তো ভ্লগটো চাই লওক। তো বলক ভিডিঅ'টো আৰম্ভ। তো আমাৰ ঘৰত এনেকৈ অলপমান পূজা পাতাল কৰিছে দৰকাৰ, এনেকৈ অলপ পূজা পাতাল কৰিছে লক্ষ্মী পূজা বুলি। তো ৰাস্তাৰ পৰা ভিউটো চাই লওক, শ্ৰী শ্ৰী বলুৱা সাৰ্বজনীন লক্ষ্মী পূজাৰ এইটো ভিউ, ৰাস্তাৰ পৰা ভিউ। তো আমি যাই আছোঁ, তো বলক আমি যাই থাকোঁ। এইটোৱে হ'ল বলুৱা সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ চৌহদ, আৰু এইটো হ'ল আমাৰ শিৱ মন্দিৰ। তো চাওকচোন শিৱ মন্দিৰটো চাই লওক। এইটো এটা ৰাউণ্ড, মানে এনেকুৱা এটা ৰাউণ্ড, মানে শিৱ মন্দিৰটো ৰাউণ্ড হৈ আছে, মানে এনেকুৱা এটা ৰাউণ্ড। তো চাওক, আৰু এইটো হ'ল আমাৰ বলুৱাৰ লক্ষ্মী পূজাৰ চৌহদ। আৰু সেই যে দেখিছে, মই জুম কৰি দেখুৱাইছোঁ, তাত সাংস্কৃতিক সন্ধিয়া হ'বলৈ গৈ আছে। তো বলক আমি সাংস্কৃতিক সন্ধিয়া চাবলৈ যাওঁ। এখন পুৰাণ আহ্বান জনাইছোঁ।